চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত তহচিল বিভাগৰ চৰম অৰাজকতা সময়মতে নাহে বিভাগীয় কৰ্মচাৰী চৰম হাৰাশাস্তিৰ সন্মুখীন সাধাৰণ জনতা কৰ্তব্যৰ ফাঁকি দি নিজৰ ইচ্ছামতে চলাইছে কাৰ্যালয়ৰ কাম-কাজ। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত তহচিল বিভাগে দীৰ্ঘদিনৰ পৰা মাটিৰ খাজনা দিবলৈ অহা সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই দৃশ্য চাওক, দিনৰ 11 বাজিছে কিন্তু কাৰ্যালয়ত নাই বিভাগীয় কৰ্মচাৰী। অভিযোগ অনুসৰি প্ৰতিদিনে কাৰ্যালয়ত সময়মতে নাহে এইসকল বিষয়া। জানিব পৰা মতে কাৰ্যালয়টোত 4জন বিষয়া কৰ্মত নিয়োজিত হৈ আছে। তেওঁলোকৰ নাম ক্ৰমে ৰমেন দাস, নিখিল ব্ৰহ্ম, শিলা চক্ৰৱৰ্তী আৰু নমিতা দাস। কেৱল মাত্ৰ নমিতা দাসেহে কাৰ্যালয়ত উপস্থিত থকা পৰিলক্ষিত হয়। যি সময়ত সাধাৰণ জনতাই নিজৰ মাটিৰ কৰ আদায় দিয়াত নিজৰ দায়িত্ব পালন কৰা দেখা গৈছে, তেনে সময়ত এইসকল বিষয়া কৰ্মচাৰীৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে সাধাৰণ জনতাক। গতিকে এইসকল কৰ্তব্যৰত ফাঁকি দি অহা বিষয়া কৰ্মচাৰীৰ ওপৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে ক'ব পৰা যাব। চাপৰৰ পৰা মেহতাব হাছানৰ ৰিপৰ্ট, বি নিউজ। না হব এইভাবে এক সপ্তাহ হইলে ঘুরে আছে। আজিও যাইছো খাজনা দিবার, আজি একটা বাধ্য আছে আর গুলো নাই। বেলা 11টা বাজে, বাকি নাই। 11টা খাজনা দিব আহিছিলো, ইয়াৰ আগত দুদিন আহি ঘূৰি গৈছো। ইহঁতৰ বোলে ৰিচিপ্ট নাথাকে। আজিও আহিছোঁ, আজি আহি জমা দিম। ইহঁতে কৈ আছে যে 5টা ৰিচিপ্ট আছে, 5টাহে দিব পাৰিম, বাইদেউ এজনী কৈ আছে। বাকী ষ্টাফটো নাই, চব চেয়াৰ খালী আছে। নাই, চব চেয়াৰ খালী হৈ আছে। আপোনালোকে চাওক, এজনে ষ্টাফ আহিছে। এতিয়া 11টা বাজে। সেইটোতো ফাঁকি, আপোনালোকে নিজে চাই আছে। আপোনালোকে নিজে চাওক, প্ৰত্যক্ষ কৰি চাওক, চকুৰে চাওক। সেইটো নিজে ফাঁকি দি আছে সিহঁতে। চৰকাৰী অফিচাৰবিলাক সিহঁতৰ কৰ্তব্য গাফিলতি কৰি আছে। এতিয়া বিচাৰোঁ চৰকাৰে এইটোৰ উচিত ব্যৱস্থা ল'ব লাগে। আমি যিহেতু খাজনা দিবলৈ আহিছোঁ, এই যে খাজনা দিবলৈ আহি 2-3 দিন যদি ঘূৰিব লাগে, বাকী কামতো আছে আমাৰ। এয়া চাওক মানুহবিলাক কিমান হৈ আছে। আমি খাজনা দিবলৈ আহিছোঁ। আমি মোটামুটি ইয়াত 60-70জন মানুহ জমা হৈছে, কিন্তু ষ্টাফটো নাইয়ে। এজনে বাইদেউ দেখা পাইছোঁ, সেই বাইদেউজনী কৈ আছে 5টা মাত্ৰ মোৰ ৰচিদ বহি আছে, 5টা দি মই বাকীবিলাক দিব নোৱাৰিম। আৰু বাকী ষ্টাফটো অহাই নাই এতিয়ালৈকে। এতিয়া অফিচিয়েলি কিবা বেলেগ টাইম টেবুল আছে নেকি সিহঁতৰ নাজানো। এতিয়া 11টা বাজে। আমি বাকী ষ্টাফ নাই। আমি 9টা বজাৰ পৰা আহি ৰখি আছোঁ। বাকী নিশ্চয় ফাঁকি দি আছে। অফিচিয়েলি কিবা টাইম টেবুল আছে না, 10টাত আহিব লাগে। এতিয়া 11:11 বাজি যায়, এতিয়ালৈকে বাকী ষ্টাফ এজনো অহা নাই। এনেকুৱাই দৈনিক, এনেকুৱাই। আগতো ঘূৰি গৈছোঁ। হাৰাশাস্তি হৈ আছে, বিৰাট হাৰাশাস্তি হৈ আছে। এইটো চাপৰ চাৰ্কেল।